আলাইকুম ভাইজান কি হল হে চাচা কি হল ক কৈছে কিবা এটা গোন্ধ পাইছে কি এখন এবাৰ গুণি চাওকচোন কিয় গুণিব লাগে কেনেকুৱা গুণ আছে এবাৰ গুণি চাওকচোন চা পইচা আৰু নপইছে এই দিয়কচোন উঠ আজি মোৰ যিটো হৈছে তোক উঠিব দিছো নাই মই আজি আপুনি মোৰ কথা শুনিবই লাগিছে চা কি কথা শুনিব লাগে তোৰ বাইলুক দিছে কৈছে মোৰ লুংগিখন গুণাইছে মোৰ ঠেং কাটি দিছে সেইকাৰণে আপোনাক গুণিবলৈ দিছো এতিয়া মই তোৰ লুংগি গুণিম আপুনি আমাৰ সবাই দা আছে আপুনি যদি কৈছে লুংগিখন নুগুণাইছে তেতিয়াহ'লে লুংগিখন নুগুণাইছে আপুনি যদি কৈছে লুংগি গুণাইছে তেতিয়াহ'লে কিহৰ কাৰণে গুণাইছে চা ঐ কালিৰ পৰা যদি তোক লুংগি পিন্ধা দেখো চাবি ক'ত গুলিয়াম মই 10 টকাত বিক্ৰী হোৱা ল'ৰা চা লুংগি নিপিন্ধি মই কি পিন্ধিছো কি হৈছে তোৰ হা আল্লাহ